মই জনাত কঁঠালৰ গুটি মানুহৰ যিমান প্ৰিয় কঁঠাল হয়তো সিমানখিনি প্ৰিয় নহ'বও পাৰে খুবেই সোৱাদ লগা কঁঠালৰ গুটিৰ ৰেচিপি এটালৈ মই জয়শ্ৰী পুনৰবাৰ আহিছোঁ জয়শ্ৰী মিনি কিচেনলৈকে আহোচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া কি লাগিব তাৰ লিষ্টখনকে প্ৰথমে লওঁ এয়া মই লৈছোঁ 25টাৰ পৰা 30টা কঁঠালৰ গুটি দুটা মিডিয়াম সাইজৰ কুটি লোৱা পিঁয়াজ জলকীয়া নিজৰ মতে ল'ব ইফালে লৈছোঁ এচামুচ আদা নহৰুৰ পেষ্ট বগা সৰিয়হৰ পেষ্ট এচামুচ নিমখো নিজৰ জোখমতেই ল'ব সকলোৱে কোমলীয়া কলপাত এখিলা লৈছোঁ যে খাদ্য ধুনীয়া এটা ফ্লেভাৰ দিয়ে 7টাৰ পৰা 8টা মান ধনিয়াৰ পাত এটুকুৰা সৰু নেমু এয়া এটা কুটি লোৱা সৰু বিলাহী একদম লাষ্ট এচামুচ সৰিয়হৰ তেল আহকচোন কেনেকৈ বনায় সেইটোকে চাওঁ এয়া প্ৰথমে লৈছোঁ মই কঁঠালৰ গুটি এনেদৰে ওপৰৰ বগা বাকলিটো গুচাই ল'ব এৰুৱাই ল'ব ভিডিঅ'টোত দেখুৱাৰ দৰে আমি বহুতেই হয়তো জানো আৰু নজনা সকলকো কৈছোঁ বাৰু একো নাই ভিটামিন এ আমাৰ চকুজুৰিৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট নিউট্ৰিয়েণ্টছ হয় যিটো কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে পোৱা যায় এনেদৰে মই তিয়াই ৰাখিছিলোঁ আধা ঘণ্টামান এই ব্ৰাউন কালাৰ বাকলিটো এৰুৱাবৰ কাৰণে সহজ হয় এয়া মই গোটেইকেইটা বাকলি এনেদৰে এৰুৱাই ল'ম তাৰপাছত মই হাফ বইল কৰিম এই গুটিকেইটা এয়া হাফ বইল কৰি লোৱা কঁঠালৰ গুটি তাত দিছোঁ মই কুটি ৰখা পিঁয়াজখিনি এয়া কুটি লোৱা জলকীয়াখিনিও এড কৰিলোঁ এয়া আদা নহৰু পেষ্টখিনি সৰিয়হ বটাখিনি আৰু প্ৰয়োজন মতে নিমখ এই গোটেইখিনি ভালদৰে মিক্স কৰিব আৰু পিটিকি দিব কাৰণ হাতেৰে পিটিকাৰ সমান একো হ'ব নোৱাৰে নহয় জানো এয়া মোৰ পিটিকা হৈ গ'ল আৰু 5 পৰা 10 মিনিট মেৰিনেট কৰি ৰাখিব এতিয়া আপোনালোকে এই নেক্সট ষ্টেপটো ফ'ল' কৰিব দেখিছে নহয় এয়া কলপাতৰ ঠাৰি এৰুৱাই লৈছোঁ এইটো পিছত কামত আহিব বাৰু চাই থাকিব ভিডিঅ'টোত ভালদৰে এই যে কলপাতত খোৱা বা কলপাতত খাদ্য সম্ভাৰ বনোৱা ইয়াৰ বহুতেই কিছুমান গুণাগুণ আছে যেনে ই মানে হজম শক্তি বঢ়োৱাত সহায় কৰে কলপাতত যদি আমি কিবা খানা বনাওঁ বা খাওঁ নহয় জানো এয়া মই লৈছোঁ এখিলা ডাঙৰ কলপাত কোমলীয়া কলপাত লৈছোঁ কাৰণ তাৰ এটা বৰ ধুনীয়া গোন্ধ আৰু বৰ ধুনীয়া এটা ফ্লেভাৰ আহে খাদ্য সামগ্ৰীত আমাৰ এয়া মই দুটা পাৰ্টত কাটি লৈছোঁ আপোনালোকে এই কামটো যিকোনো প্লেইন ছাৰ্ফেচৰ ওপৰত লৈ কৰিব পাৰে যেনে এখন প্লেটৰ ওপৰত নহ'লে গেছৰ স্লেবখনৰ ওপৰতে লৈ কৰিব পাৰে এই মেৰিনেট যে কৰি থৈছিলোঁ মই পিটিকাখিনি সেইখিনিৰ এটা ভাগ মই এখন কলপাতত দিছোঁ আৰু ঠিক ভিডিঅ'টোত দেখুৱাৰ দৰে মই এখন বান্ধিছোঁ ভালদৰে দেখিছে নহয় ভাজবোৰ মই কেনেকৈ দিছোঁ একদম টাইটকৈ বান্ধিব ভালদৰে আৰু এই টোপোলাটো বান্ধোতে মই কি ব্যৱহাৰ কৰিছোঁ আপোনালোকে চাগে ধৰিব পাৰিছে মই ভিডিঅ'টোত দেখাইছিলোঁ কলপাতৰ ঠাৰিৰে মই ৰছী বনাইছিলোঁ ইয়াৰে বান্ধিছোঁ এয়া হৈ গ'ল মোৰ দুটা টোপোলা ৰেডি এতিয়া মই গেছত এখন পেন গৰম হ'বলৈ দিছোঁ তাত মই দুটা টোপোলাই বহাই দিছোঁ প্ৰায় মিডিয়াম ফ্লেমত মই 5 মিনিট সেকিছোঁ ছাইড বাই ছাইড এয়া এটা ছাইড মই সেকিবৰ কাৰণে পেনখনত দিছোঁ আকৌ ঢাকোন মাৰি লগাই দিছোঁ 5 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত আকৌ মই ঢাকোন গুচাই দি আৰু নেক্সট পাৰ্টটো মানে নেক্সট ছাইডটো মই সেকিছোঁ ৱাও ইমান ধুনীয়া গোন্ধাইছে নহয় কেতিয়াবা যদি আপোনালোকে এই ৰেচিপিটো ঘৰত বনাই ন ইমান ধুনীয়া মানে গোন্ধ ওলাব আপোনালোকে নিজেই ফিল কৰিব এই গোন্ধটো কলপাতৰ কোমলীয়া কলপাতৰ যিটো মানে গোন্ধ ন ৰ'ষ্ট কৰিলে সেই গোন্ধটো আপোনালোকে নিজেই ফিল কৰিব এয়া হৈ গৈছে এতিয়া আহকচোন আৰু এটা ষ্টেপ বাকী আছে সেই ষ্টেপটো ফ'ল' কৰোঁ এয়া অকণমান ঠাণ্ডা হ'ব দি মানে হাতেৰে লাৰিব পৰাকৈ ঠাণ্ডা হ'বলৈ দি মই কলপাতৰ পৰা এই বস্তুখিনি উলিয়াই লৈছোঁ এখন কাঁহী বা এটা পাত্ৰত উলিয়াই ল'ব আপোনালোকেও এতিয়া আমি খাদ্য সামগ্ৰী কলপাতত খাওঁ বা কলপাতত বনাই তাৰ নিউট্ৰিয়েণ্টছবিলাকো আমাৰ খাদ্য সামগ্ৰীতে আহি যায় এতিয়া মিশ্ৰণখিনিত মই কাটি ৰখা বিলাহীখিনি প্লাছ কাটি ৰখা ধনিয়াখিনি আৰু লাষ্টত এচামুচ সৰিয়হৰ তেল দি মই এইখিনি ভালদৰে পিটিকি ল'ম মানে এইটো আৰু ফিনিচিং আৰু ইয়াৰ পাছত আপোনালোকে খাবৰ কাৰণে ৰেডি হৈ যাব আৰু প্লাছ নেমু টেঙাৰ ৰস অকণমান দিবলৈ নাপাহৰিব আকৌ নেমু টেঙাৰ ৰস কাৰণ বহুত ধুনীয়া এটা ফ্লেভাৰ আহে খাদ্যত
এতিয়া সাৰ্ভ কৰিব কাৰণে ৰেডি হৈ গ'ল এটো মাৰ কাৰণে লাডু এটো দেটাৰ কাৰণে এয়া বাবাৰ কাৰণে আৰু এটো মোৰ কাৰণে দেই আৰু লাষ্টৰটো আপোনালোকৰ কাৰণে দিস ইজ ফৰ ভিউৱাৰ্স এয়া মোৰ হৈ গ'ল খাদ্যবিধ প্লেন ভাতৰ লগত পানী দিয়া ভাতৰ লগত দালি ভাতৰ লগত সুন্দৰভাৱে যায় দৰ্শকসকলৰ সুবিধাৰ কাৰণে মই এটা কথা কৈ থওঁ বাৰু মই সপ্তাহত এটলিষ্ট এটা ভিডিঅ' হ'লেও দিবলৈ ট্ৰাই কৰিম সো বেল আইকনটো প্ৰেছ কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব